অডিশ্যন আছে এক্টিঙৰ। তই যাবি নেকি? মই যাম বুলি ভাবিছোঁ। আমি অডিশ্যনটো দি চাম দেই, চিলেক্ট হ'ব পাৰোঁ। মই তোতকৈ আগতেই পালোঁ। মইতো যামেই, তইও যাম বুলি কৈছ। ভণ্টি, তই মিছাতে যাব নালাগে। তই কেনেকৈ চিলেক্ট হবি বাৰু? তোৰ নিচিনা ইমান চাপৰ ছোৱালী এজনী আৰু হিৰ'ইন হ'ব পাৰে নেকি কচোন? মইতো চব ফালৰ পৰাই ধুনীয়া, দেখাতো ধুনীয়া, আৰু মই দেখিবলৈ বগা, তাৰপিছত মোৰ হাইটটো বহুত আছে তোতকৈ। তইতো চাপৰ ইমান চাপৰ বন মানুহ নিচিনা। তই এক্টিং কৰিবলৈ যাম বুলি ভবাটোৱেই ভুল হৈছে। কবিবা, মই চাপৰ হ'লোঁ বুলিয়েই যে অডিশ্যন দিবলৈ যাব নোৱাৰিম সেইটো কেনেকুৱা কথা? আৰু তই মোক চাপৰ বুলি হাঁহিছ। বাহিৰৰ মানুহেতো মই চাপৰ হোৱাৰ কাৰণে বহুত ইনচাল্ট কৰে। তই নিজৰ ভনীক তেনেকৈ কৈছ। তহঁতে যি ক'লেও মই অডিশ্যন দিবলৈ যামেই। মই চাওঁচোন চিলেক্ট হওঁ নে নহওঁ। অভিনয় কৰিবলৈ মোৰ বহুত মন যায়। মন যোৱা কামটো মই কৰিমেই যি হ'লেও। অডিশ্যন দিয়াতনো কি আপত্তি? চিলেক্ট হ'লে হ'ম, নহ'লে নাই। তইও যাবি, ময়ো যাম, দুজনী একেলগে যাম আকৌ। মই চাপৰ হোৱাৰ কাৰণে চবেই মোৰ ওপৰত হাঁহে। মাহঁতেও কথা শুনাই থাকে। মই এতিয়া চাপৰ, তাতে মই কি কৰিম? মইতো নিজে চাপৰ হওঁ বুলি হোৱা নাই। ভগৱানেহে মোক এনেকৈ বনাইছে। অ' ভগৱান, তুমিনো কিয় অন্যায় কৰিলা মোৰ লগত? মই ইমান চাপৰ, সদায় চবৰ পৰাই কথা শুনি থাকিবলগীয়া হয়। কলেজলৈ গ'লেও লগৰবোৰে হাঁহে মোৰ ওপৰত, ঘৰত থাকিলেও অশান্তি। আনকি মোৰ নিজৰ বাজনীয়ে ইমান কথা শুনায়। তাই মোক ছাপোৰ্ট কৰিব লাগে। মই যেনিবা অডিশ্যন দিব গ'লোৱেই, তাতেনো কি হ'ল? চিলেক্ট হ'লে হ'ম, নহ'লে নাই। সেই বুলি এটা তেনেকৈ হাঁহিব লাগে নেকি মোৰ ওপৰত? যি হ'লেও মই যামেই। মই মেইন হিৰ'ইন নহ'লেও ছাইড পাৰ্টত কিবা এটা ৰোল কৰিব পালেও হ'ব। এক্টিং কৰিবলৈ ইমান মন যায়, সদায় ঘৰত মই এক্টিং কৰি থাকোঁ। এতিয়া ইমান ঘৰৰ ওচৰতে অডিশ্যনটো আছে, মই কিবা নাযাম নেকি অডিশ্যন দিবলৈ? পপি পপি ঘৰত আছানে? অ' জুলি ভণ্টি, তুমি ইয়াতে আছা আৰু মই দেখাই পোৱা নাই তোমাক। তুমি ইমান চাপৰ। বা আছেনে ঘৰত? অ' ৰাহুল দাদা, অ' বা ঘৰতে আছে। ভালনে তোমাৰ? আজি বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিলা। জুলি, মই যে ইয়ালৈ আহিবলৈ সময় পোৱা নাছিলোঁ। আজি সময় পালোঁ কাৰণেই আহিছোঁ। তোমাৰ বায়েতো খং কৰিছে মোৰ ওপৰত। অ' আমাৰ ইয়াতে অডিশ্যন হ'ব নহয় এক্টিঙৰ। তোমাৰ বায়ে অডিশ্যন দিম বুলি কৈছে। তুমি দিবা নাই? তুমি দিলেও চিলেক্ট নোহোৱা জুলি। হয় বাৰু, তোমাৰ এক্টিং কৰিবলৈ মন যায় বুজিছোঁ, কিন্তু তোমাৰ নিচিনা ইমান চাপৰ ছোৱালী এজনীয়ে কেনেকৈ এক্টিং কৰিব? কোনো মানুহে দেখাই নাপাব। অলপ ওখ হৈ লোৱা, বুজিছানে নাই? তেতিয়াহে ভাল লাগিব। তোমাৰ বা চব ফালৰ পৰাই ঠিক আছে। তোমাৰহে হাইটটো বহুত কম হ'ল, বন মানুহৰ নিচিনা লাগে। বেয়া নাপাবা আকৌ দেই, মই যি কওঁ মুখৰ আগত কৈ দিওঁ। সঁচা কথা ক'বলৈ ভয় নকৰোঁ যে। ৰাহুল দা, মই চিলেক্ট হওঁ নহওঁ নাজানো, কিন্তু তাততো কোৱা নাই চাপৰ ছোৱালীয়ে অডিশ্যন দিব নোৱাৰিব বুলি। মই অডিশ্যন দিমেই। মইতো ঘৰত সদায় এক্টিং কৰি থাকোঁ, আৰু মই জানো মই এক্টিং কৰিব পাৰিম। পপিবাক ৰাহুল দাৰ লগত সোনকালে বিয়া দি দিবা। ৰাহুল দাক ভাল নলগা হৈছে মোৰ। আমাৰ ঘৰলৈ যেতিয়াই আহে তেতিয়াই মোক চাপৰ কি হ'ল? মিছা কথা কোৱা নাই নহয়। তই চাপৰ কাৰণে চাপৰ বুলি কৈছে আকৌ। তোৰ কাৰণে ময়ো মানুহৰ আগত লাজ পাওঁ। তোৰ লগত ক'ৰবালৈ গ'লে চবেই কেনেকৈ কথা কয় শুনিছ নহয়? আৰু তইতো সঁচাকৈয়ে বহুত চাপৰ। ইমান চাপৰ কেনেকৈ হ'লি বাৰু? তোৰ বায়ে ঠিকেই আছে, সেইকাৰণে তোৰলৈ ল'ৰা আহিলেও পচন্দ নকৰে কোনেও। এনেকুৱা এজনী চাপৰ ছোৱালীক কোনে লৈ যাব ঘৰ কোৱাচোন? আজিলৈকে ওখ হ'বও নোৱাৰিলি, তই সদায় এনেকৈয়ে থাকিব লাগিব যেন পাইছোঁ। তই চাপৰ কাৰণে কিমান যে চিন্তা হয় মোৰ। কোনেনো তোক বিয়া কৰাব, কোনেনো তোক নিব, সেইবোৰে ভাবি থাকোঁ। মা, তেনেকুৱা ল'ৰালৈ মই বিয়াই নহওঁ, যেতিয়া মই চাপৰ বুলি হাঁহে মোৰ ওপৰত। আৰু তুমি চিন্তা নকৰিবা, তোমালোকে মোৰ কাৰণে লাজ পাইছাতো। হ'ব দিয়া, মই যামগৈ ক'ৰবালৈ। আমাৰ ঘৰৰ ওচৰতে অডিশ্যন হ'ব নহয়, মই অডিশ্যন দিম, এক্টিঙৰ অডিশ্যন। তাত চিলেক্ট হ'লে ভালেই হ'ব। ইমান ধুনীয়াকৈ অডিশ্যনটো দিছিলোঁ, মই চিলেক্ট নহ'লোঁ।
ভাবি আছিলো হে মই সিলেক্ট হম তাৰপিছত মেইন হিৰোইনৰ চান্স পাম সিলেক্ট নহলো মই মোৰ যে বহুত দুখ লাগিছে জুলি কেনেকৈ সিলেক্ট হ'ল তাইতো ইমান চাপৰ কেজি কৰিছে পপি নাকান্দিবা একো নহয় আকৌ অডিশ্যন হ'ব নহয় এতিয়া তুমি আকৌ দিবা আৰু মই আছোঁ যেতিয়া মই ৰাকেশ ছাৰৰ লগত কথা পাতিম তোমাক মেইন হিৰ'ইন ল'বলৈ এতিয়া আকৌ নতুন চিৰিয়েল এখন আহিব নহয় তাত চান্স পালেও হ'ব জুলিকনো কি চাই চিলেক্ট কৰিলে বুজিয়ে পোৱা নাই জুলি বাইদেউ এইফালে চাবচোন বাইদেউ আপুনি আজি এই এয়াৰটোৰ বিষয়ে কিবা ক'ব বিচাৰিবনে আপুনি প্ৰথম চিনেমাখন কৰিয়েই এয়াৰ পাবলৈ সক্ষম হৈছে তাৰ ওপৰত আপুনি কি ক'ব দুআষাৰমান কওকচোন ভাল লাগিছে এই এৱাৰ্ডটো মোৰ জীৱনৰ প্ৰথমটো এৱাৰ্ড হয় আৰু মইতো ভবাও নাছিলোঁ মই প্ৰথম চিনেমাখন কৰিয়েই এনেকুৱা এটা এৱাৰ্ড পাবলৈ সক্ষম হ'ম কাৰণ আপোনালোকেতো চবেই জানে মই বহুতেই চাপৰ সকলোৱে চাপৰ বুলি বহুত এটিকিং কৰে কিন্তু হাৰ মান নাছিলোঁ ভাবিছিলোঁ জীৱনত কিবা এটা কৰিম আৰু তেনেকৈ আগবাঢ়িলোঁ অডিশ্যন হ'ল অডিশ্যন দিলোঁ অডিশ্যনত চিলেক্ট হ'লোঁ তাৰপিছত চিনেমা কৰিলোঁ আৰু আজি এই এৱাৰ্ডটো পাইছোঁ খুবেই ভাল লাগিছে মনটো জুলি বাইদেউ আপোনাৰ কথাখিনিয়ে মন চুই গৈছে সঁচাই আপুনি বহুত সাহসী আৰু এতিয়া আপুনি দৰ্শকক এটা মেছেজ দিব বিচাৰিবনে নিশ্চয় মই সকলোকে এটাই কথা ক'ব বিচাৰিম আচলতে আমি দেখাত কেনেকুৱা সেইটো গুৰুত্বপূৰ্ণ নহয় আমি কি কৰিছোঁ সেয়াহে গুৰুত্বপূৰ্ণ এতিয়া মই চাপৰ বুলিয়েই মইতো ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব কাৰণ চাপৰ হ'লেও ক'লা হ'লেও বগা হ'লেও কোনো কথা নাই মানুহে আগবাঢ়ি যাব লাগে যেনেকৈ মই আজি আগবাঢ়ি আহিছোঁ আৰু এই ঠাইখিনি পাইছোঁহি খুবেই ভাল লাগিছে মোৰ খুবেই আনন্দিত হৈছোঁ মই আজি নিজক লৈ গৌৰৱ কৰিছোঁ যে মই চাপৰ হৈও বহুত কাম কৰিব পাৰিছোঁ আৰু মই সকলোকে সেইটোৱে ক'ব বিচাৰোঁ ক'লা বগা ওখ চাপৰ এইবোৰ কোনো কথা নাই মুঠতে মানুহে নিজৰ কামটো কৰিব লাগে মা বা ৰাহুল দা চোৱা মই এৱাৰ্ড পালোঁ তোমালোকে ভাবিছা চাগে মোৰ নিচিনা চাপৰ ছোৱালী এজনীয়ে কেনেকৈ চিনেমা কৰিছে কেনেকৈ এই এৱাৰ্ডটো পাইছে কিন্তু মই চাপৰ হ'লেও মোৰ গুণ নথকা নহয় আৰু মই চাপৰ বুলি তোমালোকে মোক ইমান কথা শুনাই থাকা ঘৰৰ মানুহখিনিয়ে যদি মোক ছাপোৰ্ট নকৰে তেতিয়াহ'লে বাহিৰৰ মানুহে কেনেকৈ ছাপোৰ্ট কৰিব তথাপিও তোমালোকে কৈছিলা নহয় মই অডিশ্যন দিলেও চিলেক্ট নহ'ম কিন্তু এতিয়া দেখিলা মই চিলেক্ট হ'লোঁ চিনেমা কৰিলোঁ এৱাৰ্ড পালোঁ আৰু এয়া মোৰ কাৰণে বহুত ডাঙৰ কথা মা সঁচা কথা ক'বলৈ গ'লে তোমালোকেতো মোৰ কাৰণে বহুত লাজ পাইছা কিন্তু মই নিজেই নিজৰ ইচ্ছা অনুযায়ীতো চাপৰ হোৱা নাই সেইকাৰণে আজি মই তোমালোকক বহুত বেয়া পাইছোঁ আৰু আজি মই যিখিনি পাইছোঁ নিজৰ কাৰণে পাইছোঁ কাৰো পৰা মই ছাপোৰ্ট পোৱা নাই সদায়তো সকলোৱে মোক এটিকিং কৰে কিন্তু ময়ো দেখাই দিলোঁ মই চাপৰ হ'লেও বেকাৰ নহয় ভণ্টি তই আমাক বেয়া নাপাবি তই চাপৰ হোৱাৰ কাৰণে আমিতো বহুত ঠাট্টা মস্কৰা কৰিছিলোঁ কিন্তু মই আজি গম পাইছোঁ মোৰ একো টেলেণ্ট নাই সাহিত্য আছে বুলি মই নিজকে বহুত গৌৰৱ কৰিছিলোঁ কিন্তু তই চাপৰ যদিও তোৰ এক্টিং ভাল হোৱাৰ কাৰণে তই চিলেক্ট হ'লি ভাল চিনেমা এখন কৰিলি আৰু আজি এই আৰ্টটো লৈ আহিছে ঘৰলৈ আজিৰ পৰা তোক আমি একো নকওঁ কাৰণে নিজক লৈ গৌৰৱ কৰিছোঁ মই চাপৰ কাৰণেইতো চিনেমাখন কৰিবলৈ পালোঁ কাৰণ তই চাপৰ ছোৱালী এজনী দৰকাৰ হৈছিল থেংক ইউ ভগৱান তুমি মোক যেনেকৈ দিছা তাতে মই সন্তুষ্ট কোনে মোক লৈ হাঁহে হাঁহক মই এতিয়া কাৰো মুখ বন্ধ কৰিবলৈ চেষ্টা নকৰোঁ কাৰণ মই যিখিনি বিচাৰি আছিলোঁ সেইখিনি পাই গ'লোঁ এতিয়া মই ডাঙৰ আৰ্টিষ্ট এতিয়া যিসকলে হাঁহিছিলে মোৰ ওপৰত সেইসকলে চাপৰি বজাব এয়া বহুত ডাঙৰ কথা মোৰ কাৰণে ফাইনেলি মই এৱাৰ্ডটো পালোঁ
সঁচা বহুত ভাল লাগিছে মনটো। মই জিকি গ'লো মই